নমস্কাৰ মই কৃষ্ণা আছামিজ ব্লগাৰ কৃষ্ণা চেনেলটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুন প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নটিফিকেশ্যনবোৰ সকলোতকৈ আগতে পাব। ৰাতিপুৱা কামখিনি সকলোখিনি আজৰি কৰিলোঁ আৰু ব্ৰেকফাষ্টটো কৰিলোঁ। হাজবেণ্ডৰ ডিউটি গ'ল, মই গা ধুই ল'লোঁ, ধূপ চাকি জ্বলালোঁ আৰু ল'ৰাকো আজৰি কৰালোঁ গা ধুৱাই। তাক এনেকৈ দেৰিকৈ অকণমান ধুৱাওঁ 12টা বজাৰ আগত বাৰু, কিন্তু আজি লেট্ৰিন কৰি দিলে, ভাবিলোঁ গা ধুৱাই আজৰি হৈ লওঁ, সেইকাৰণে গাটো ধুৱাই দিলোঁ। এতিয়া মই বনাব লৈছোঁ ভেদাইলতা আৰু শিঙি মাছ, আৰু সেই ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। যিসকলে নাই খোৱা বনাই খাব আৰু বহুত ভাল হয়, খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল হয়। সৰু ল'ৰা ছোৱালীকতো দিবই লাগে, আৰু সৰু ল'ৰা ছোৱালী বুলি নহয়, যোন ঘৰৰ দুৰ্বল মানুহ আছে সেইসকলকতো এই ৰেচিপিটো বনাই খুৱাবচোন, বহুতখিনি শক্তি পাব। তেন্তে মই কিদৰে ভেদাইলতা আৰু শিঙি মাছ বনাওঁ তাকে আপোনালোকক দেখাওঁ। আশা কৰোঁ ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। ঠাৰিডালৰ পৰা মই পাতটো এইদৰে উলিয়াই লৈছোঁ। কেঁচি এখনৰ সহায়ত, হাতেৰেও ছিঙিব পাৰি, অলপ কোমলীয়া পাতবোৰ লৈছোঁ মই। কটা হৈ গ'ল, ইমানখিনিয়ে কৰিম মই। আমি তিনিটাহে মানুহ, আৰু এইখিনি মই ভালদৰে ধুই ল'ম চাফা কৰি। ধোৱা হৈ গ'ল, এতিয়া মই এই মিক্সাৰ গ্ৰাইণ্ডাৰ জাৰত দি দিম আৰু পিচি ল'ম। শিঙি মাছ আৰু ভেদাইলতা জোল বনাবলৈ প্ৰথমতে কি লাগিব মই দেখা লৈছোঁ। এয়া জালুক গোটাকৈ লৈছোঁ, মই খুন্দি ল'ম, আৰু আদা নহৰু খুন্দুনাত খুন্দি লৈছোঁ, আৰু পিঁয়াজ আৰু এটা আলু, আৰু এয়া হৈছে শিঙি মাছ। এয়া বাছি ল'লোঁ, আৰু বাছি লৈ মই এয়া মাজে মাজে এনেকৈ কাটি কাটি দিছোঁ। এই ভেদাইলতাখিনি দেখাইছিলোঁ যে ধুই লোৱা, এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'লোঁ, আৰু এইখিনি ৰসটো উলিয়াই ল'ম চেকনি এখনৰ সহায়ত। পাতখিনি দিলে অলপ তিটিকি তিটিকি ভাৱ এটা হয়, সেয়ে মই অকল ৰসটো দিম। এয়া মই চেকি ল'লোঁ, এইখিনি ৰস লালে, এইখিনি মই পেলাই নিদিওঁ, এইখিনি পকৰি বনাই খাব পাৰিম, সেইকাৰণে ৰাখি থৈছোঁ। আমি কি কৰিছোঁ? ভাত বনাইছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত মই তেল দি দিছোঁ, আৰু তেলখিনি গৰম হোৱাত মই শিঙি মাছকেইটা দি দিছোঁ। শিঙি মাছকেইটা জাষ্ট তেলত দি লৰাই আৰু মই নমাই দিম। ডিপকৈ ফ্ৰাই হ'বলৈ নিদিওঁ, কাৰণ ডিপকৈ ফ্ৰাই হৈ গ'লে মই সোৱাদটো নাপাওঁ, সেয়ে অলপকৈ ফ্ৰাই কৰি নমাই দিম। মাছকেইটা নমাই মই তাত একেখিনি তেলতে পিঁয়াজ দি দিছোঁ, আৰু তাত আদা নহৰু দি দিছোঁ, আৰু এইখিনি মই গল্ডেন ব্ৰাউন নোহোৱালৈ ভাজি থাকিম। ইয়াত দি দিম এতিয়া হালধি, আৰু এতিয়া দিবলৈ লৈছোঁ কাটি ৰখা আলুকেইটা, আৰু আলুকেইটা দি মই পুনৰ লৰাম। আৰু মই ইয়াত দি দিম এতিয়া সোৱাদ অনুসৰি নিমখ। এইদৰে মই কেইবাবাৰো লৰাই আছোঁ, ঢাকন দিছোঁ, এৰাই আছোঁ, লৰাই আছোঁ। 5 মিনিটমান ভজাৰ পিছত ইয়াত মই দি দিছোঁ জালুক। জালুকটো একেবাৰে গুড়ি কৰা নাই, জাষ্ট থেতেলিয়াই দিছোঁ। আৰু ইয়াত মই দি দিছোঁ গৰম পানী। গৰম পানী দিলে সোৱাদটো ভাল হয়। গৰম পানী দিয়াৰ পিছতে মই মাছকেইটা দি দিছোঁ। মাছকেইটা দি অলপ সময় 5 মিনিটমান উতল আহিবলৈ দিম মই। 5 মিনিটমান উতলাৰ পিছত এতিয়া অকণমান চাওঁ পানীটো কিমান শুকাইছে। আপোনালোকে ভাবিছে ভেদাইলতা জোল বনাম বুলি কৈ ভেদাইলতা এতিয়ালৈকে দিয়া নাই বুলি, দিম, চাই থাকক। মই এতিয়া ঢাকনখন উলিয়াই অলপ লৰাই দিছোঁ। বৰ ধুনীয়া গোন্ধাই আকৌ এইটো সময়ত। এতিয়া মই দি দিম ভেদাইলতাৰ ৰসখিনি দি মই 2 মিনিট বা 3 মিনিট উতল আহিবলৈ দিম, আৰু ৰেডি হ'ব। আৰু গেছৰ ফ্লেমটো এতিয়া মই ল' কৰি দিছোঁ। আনটো গেছ ষ্টভত মই ভাত পাতি দিছিলোঁ, ভাতটো হ'লেই, আৰু মাছখিনিও লাহেকৈ হৈছে, অলপ লৰাই দিছোঁ, আৰু ফাইনেল লুকটো আপোনালোকক দেখাম।
কি কৈছে এই এই সি চেণ্ডেল চি সব হয় মানে মই চাহকাপ খাই লওঁ এইফালে বনাই লৈছোঁ চাহ এয়া চাহ গাখীৰ দিয়া চাহ চাহকাপ নাখালে মুখস্থে কামেই নকৰে সেইকাৰণে চাহকাপ বনাই লৈছোঁ মানে চেক কৰি আছোঁ চেক কৰি দিব লগা আছে হেৰি নহ'লে মানুহটো শুকাই গ'লে খাবলৈ গালি বনোৱা যোনখনে ভাল লাগে সেইকাৰণে চাই আছোঁ আৰু এইফালে মই চাহ পাতি দিছোঁ মোলৈ কাৰণে মোক মানে মই মানে চাহ নোখোৱাকৈ থাকিবই নোৱাৰোঁ ইমান বেছি চাহ খাওঁ ইমান এৰিবলৈ বিচাৰিছোঁ নোৱাৰোঁহে কিন্তু পাতলা কৰিলোঁ কিন্তু একেবাৰে এৰিব পৰা নাই চাহটো অকণমান কম কৰিলোঁ আৰু এয়া মোৰ হৈ গৈছে সেইখিনি গাখীৰ দিলোঁ আদা দিছোঁ আদা সৰহকৈ দিওঁ মই উতল আহি গ'ল এতিয়া দি দিছোঁ চাহপাত এয়া মোৰ চাহো ৰেডি হৈ গ'ল চাহকাপ খাই লওঁ আৰু এয়া ভেদাইলতা আৰু শিঙি মাছৰ জোল বৰ সোৱাদ হয় খাবলৈ কেতিয়াবা বনাই খাব এয়া হৈছে খনিকৰ পাৰ্কৰ ভিতৰত নতুনকৈ বনাইছে সৰু ল'ৰা ছোৱালীবোৰে কিমান যে এনজয় কৰে আমাৰ কাজতো দেখি কেনেকুৱা উৎপাত উঠিবলৈ আৰু ইয়াৰ টিকেটৰ দামটো হৈছে 5 মিনিটত 100 টকা আৰু টিকেটৰ দামটো অলপ বেছি বাৰু কিন্তু বহুত এনজয় কৰে সৰু ল'ৰা ছোৱালীয়ে এইকেইজন হৈছে আমাৰ গধূলি আলহী দেখিছেনে আমাৰ আলহী কেইজন গোটেইকেইটাকে বোলে নেল পলিচ লগাই দিব লাগে লগাই দিছোঁ আৰু আলহী ৰিকুৱেষ্টটো ৰক্ষা কৰিব লাগিবই আমি যে বিহু গাইছিলোঁ এটা ব্লগত দেখিছিলে চাগে আপোনালোকে আৰু সেই বিহু গোৱা পইচা উঠিছিল আমাৰ এতিয়া আমি ভোজ খাইছোঁ আৰু ভোজৰ লগতে মই ব্লগটো সামৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই